Hello guys and welcome back to my YouTube channel. পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু কিনো কম মোৰ দুখ চেনেলটো না ওয়াচ টাইম বাঢ়িছে না লাইক বাঢ়ে না ভিউজ বাঢ়ে তথাপিও ভাগৰি পৰা নাই নিজৰ YouTube চেনেলটো গ্ৰো কৰিবলৈ মই বহুত চেষ্টা কৰিছো সদায় ডেইলি ব্লগ দিবলৈ মই চেষ্টা কৰো কিন্তু ডেইলি ব্লগ দিব নোৱাৰো বা 3 দিন 4 দিনৰ মূৰতো দিব নোৱাৰো কাৰণ কন্টেন্ট নাই কি দিম মই দিম কি ব্লগত কি দিম মই কৰবাত জালে দিম হয় কিন্তু কৰবাত যাব কাৰণে মোৰ লগত না বাইক আছে সাইকেলখন আছে কিন্তু সাইকেলখন ভাল নহয় আৰু সাইকেলত সব জায়গায় যাব নোৱাৰি এইখন মোটা সাইকেল হে এখন আৰু কিছুমান কথা আছে তো এইবোৰ কথাকে আজি কম বুলি ভাবিছো মোৰ YouTube চেনেলটোত তো কথা কি কাঞ্চনজঙ্ঘা যাম বুলি মই তো ব্লগটোত আগৰ ব্লগ কেটাত কৈছিলো কাঞ্চনজঙ্ঘা যাম বুলি কিন্তু কাঞ্চনজঙ্ঘা যাবলৈ আসলতে মই বহুত কেটা কলো কিন্তু কোনো লক নাই কোনো নিনিয়ে কাঞ্চনজঙ্ঘা তথাপিও মই চেষ্টা কৰি আছো কাঞ্চনজঙ্ঘা যাবলৈ আৰু কাঞ্চনজঙ্ঘা যালে এটা ভাল কন্টেন্ট আছে ভাল ব্লগ এটা বনাব পাৰিম তাৰ বদলি লগৰখিনিয়ে কয় এনে জুনেদনে কয় জি ডেইলি ব্লগ দিবি জিটি বনাই দিবি আৰে ভাই ইউটিউব হয় তো জিটি কেনেকৈ বনাই দিব পাৰো জিটি বনাই দিব নোৱাৰি নহয় হয়নে তো কথা হেতুৱে আৰু YouTube চেনেল এটা খোলা সহজ কিন্তু YouTube চেনেলটো গ্ৰো কৰা বহুত কঠিন ইমানো ইজি নহয় ইমানো টানো নহয় কিন্তু তাৰ বাবে অলপ কষ্টও লাগিব অলপ ভাল কন্টেন্টও লাগিব আসলে কন্টেন্ট কি মোৰ কন্টেন্টৰ আইডিয়াই নাই কন্টেন্টৰ কি দিম মই নিজে নেজানো মই এজ এ প্ৰো ইউটিউবাৰ বুলি ক'ব নোখোজো তাৰমানে নিজকে তথাপিও অলপ চলপ যে জানো ইউটিউবৰ বিষয়ে সেইটো কথা মই কিন্তু ক'ব পাৰিম তাৰ পিছতে আৰু কথা কি ইউটিউব চেনেলটোৰ ষ্টৰী এটা দিম বুলি মই ভাবিছো ইউটিউব চেনেল মানে কেনেকৈ খোলা হৈছিল মোৰ ইউটিউব চেনেলটো কি কাৰণত খোলা হৈছিল বা কিবা কাৰণ আছে আৰু কেনেকৈ সাবস্ক্ৰাইবাৰ ইমানকে বাঢ়িছিল এই সকলোবোৰ ওপৰত এটা মই ভিডিও বনাম কিন্তু আৰু এতিয়া অলপ আন্ধাৰ দেখিছে চাগে আগা কাৰণ কাৰেণ্ট গলগৈ লাইটটো যদি আছিল এতিয়া কাৰেণ্ট নাই তাৰ পিছতে আৰু কি কম কথা ক'বলৈতো বহুত আছে কিন্তু ইমান বেছিকৈ ক'ব নোৱাৰো তথাপিও মোৰ নিজৰ প্ৰেক্টিকেল লাইফত যোনবোৰ হৈ আছে ইউটিউবৰ লগত সেইবোৰ কথাকে মই আজি শ্বেয়াৰ কৰিলো আপোনাৰ লগত যদি আপোনালোকে ইউটিউব চেনেল খোলাটো সহজ বুলি ভাবিছে তেতিয়াহ'লে সহজ হয় কিন্তু ইউটিউব চেনেল খোলা সহজ হয় কিন্তু ইউটিউব চেনেলটো গ্ৰো কৰা বহুতেই কঠিন বহুতে এটা কষ্টৰ কাম হয় কাৰণ আসলতে কন্টেন্ট লাগিব ভাল হয় যদিহে আপুনি ভাল কিবা মোটিভেশ্যনেল ক'ব পাৰে তেতিয়াহ'লেতো ডেইলি আহি থাকিব ন ব্লগটো ডেইলি আহিব পাৰে কিন্তু ডেইলি দিব ময়ো পাৰোঁ ঘৰত কি কৰিছোঁ আজি ভাত খাইছোঁ আজি কিবা খাইছোঁ সেইটোতো ময়ো দিব পাৰোঁ কিন্তু মই সেইবোৰ দিব নিবিচাৰোঁ তাৰমানে মই অলপ বেলেগ দিব বিচাৰোঁ বেলেগ মানে কি এইবোৰ ফাল্টু বস্তুবোৰ দি থাকিব ভাল নালাগে মই তাৰমানে আজি দাইল ভাত খাইছোঁ সেইটো দি কিনে কি ভাল লাগিব কওকচোন মোৰ নিজৰে ভাল নালাগে তথাপিও দিম বুলি ভাবি আছিলোঁ কিন্তু পাছত ভাবিলোঁ এইবোৰ কোনে দিয়ে ন সেইকাৰণে মই ভাবিম মই মুঠতে বনালে ভাল এটাই বনাম কিবা বস্তু নতুন বস্তু দেখাম নহয় বা হয়তো ক'ৰবাৰ হয় কেতিয়াবা পথাৰ চথাৰ যাওঁ তেতিয়া ব্লগ এটা বনাওঁ সেইটো হয় কিন্তু এনেকৈ ঘৰতে এনেই ডেইলি ব্লগ এইটো আৰু এতিয়া লাইটিংটো অলপ ভাল দেখিব পাইছে কাৰণ এতিয়া মই ৱাইড এংগলত বনোৱা নাই মেইন কেমেৰা বনাই আছোঁ কাৰণ ৱাইড এংগলত অলপ আন্ধাৰ হ'ব আৰু আচলতে ৱাইড এংগলত অলপ দূৰৰ পৰা দেখায়তো ভিডিঅ'টো সেইকাৰণে ভাল আৰু ৱাইড এংগলটো তাৰ বদলি আৰু মোৰ মোবাইলটো ইমান এটা ভাল নহয় ভিডিঅ'গ্ৰাফিত ফটোগ্ৰাফিত ভাল আছে কিন্তু ফটোগ্ৰাফিটো ভাল আছে বুলি ইমানকৈ ক'ব নিবিচাৰোঁ কাৰণ চলি যায় আৰু ইমানো বেয়া নহয় কিন্তু ভিডিঅ'গ্ৰাফিত মই এইটো মোবাইল লৈ ছেটিছফাইড নহয় আচলতে এইটো ভাল নহয় মোবাইলটো ভিডিঅ'গ্ৰাফিত নাই অকল 1080p 30fps যায় 60fps যোৱা হ'লেও ভাল আছিলে ষ্টেবিলাইজিং অপশ্যন নাই একো নাই তো 12,000 মোবাইল কি হ'বনো এনেকুৱাই হ'ব মন যায় কেতিয়াবা OnePlus এটা উঠাব মানে ল'ব মন যায় চেমচাঙৰ ভাল এটা ল'ব কাৰণে আইফোনটো বহুত দূৰৰ কথা তথাপিও সেয়াই আৰু এইটো মোবাইলে যে মই ইমানখিনি বনাই দিছোঁ যদি ভাল কন্টেন্ট থকা হ'লে মই ডেইলি যদি ব্লগ দিব পৰা হ'লে ন তেতিয়াহ'লে মই আজি হয়তো এই পজিশ্যনতে নাথাকিলোহেঁতেন কাৰণ মই সেইটো জানো ডেইলি ভিডিঅ' দিলে ইউটিউবে সেইটো গ্ৰ' কৰে কাৰণ আগতে মই আলু অৰ্জুনৰ শ্বৰ্ট ভিডিঅ' দিছিলোঁ ডেইলি এদিনত 2টা দি দিওঁ কেতিয়াবা 3টা দিওঁ কেতিয়াবা এটা দিওঁ কিন্তু গ্ৰ' হৈছিল এনেকৈ মোৰ ছাবস্ক্ৰাইবাৰখিনি বহুত বাঢ়িলে 22,000 মোৰ ছাবস্ক্ৰাইবাৰ আলু অৰ্জুনৰ শ্বৰ্ট ভিডিঅ' দি কেনে বাঢ়ি গৈছিলে তাৰপিছত মই ভাবিলোঁ আনৰ ভিডিঅ'টো গ্ৰ' কৰি যোৱাটো ভাল নহয় তো সেইকাৰণে মই ভাবিলোঁ নিজৰ ব্লগ দিম আৰু সেইখিনি ভিডিঅ' কাটি পেলালোঁ চব ডিলিট কৰি দিলোঁ সেইখিনি ভিডিঅ' কিন্তু
সেইখিনি দিলোঁ বুলি এতিয়া প্ৰমাণ আছে, প্ৰুফ আছে, কাৰণ মোৰ কমিউনিটি পষ্টত যাব, তাত আলু অৰ্জুনৰ ফটোখিনি পাব, তাতে ভিডিঅ' লিংক এটা পাব। সেইকেইটা লিংক আগতে আছিলে ভিডিঅ'ৰ দিছিলোঁ, এতিয়া সেইকেইটা লিংকত ক্লিক কৰিলে নাপায় ভিডিঅ'টো, কাৰণ ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ। তো এয়াই আছিলে। তাৰপিছতে এতিয়া আলু অৰ্জুনৰ ভিডিঅ' নিদিওঁ আৰু নিজৰ ভিডিঅ' দিম, আগবাঢ়ি যাম, নিজৰ ভিডিঅ' আগবাঢ়ি যাম, যদি আগবাঢ়ি যাব পাৰোঁ, যদিহে আগবাঢ়ি যাব পাৰোঁ, আৰু যদিহে নোৱাৰোঁ বাদ দিয়ক, বেলেগ কিবা এটা কৰিম বুলি ভাবি আছোঁ। সেয়াই আৰু নিজৰ প্ৰেক্টিকেল লাইফত যোনবোৰ হৈ আছে মোৰ ইউটিউব চেনেলটোৰ লগত, সেইবোৰ কথাকে অলপ ক'লোঁ। আৰু কাৰেণ্টটোতো এতিয়ালৈকে অহাই নাই, চাওক কাৰেণ্ট অহা নাই। মই এনেকৈ লাইটটো এনেকৈ লগাই লৈছোঁ, মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই কাৰণে এনেকৈ বনাই আছোঁ। তাৰপিছতে হ'ব আৰু ইমানখিনিয়ে। যদি মোৰ ভিডিঅ' পৰা অলপ হ'লেও আপোনালোকে বুজিব পাৰিছে যে ইউটিউব চেনেল খোলাটো সহজ হয়, কিন্তু ইউটিউব চেনেলটো গ্ৰ' কৰা বহুত এটা ইমানো ইজি কাম নহয়, ইমানো টান কাম নহয় বুলিও মই কোৱা নাই। হয়, যদি কণ্টেণ্ট ভাল হয়, ডেইলি ব্লগ দিব পাৰে, ডেইলি ব্লগেই নহয় আচলতে, ডেইলি যদি ভিডিঅ' দিব পাৰে, তেতিয়াহ'লে আপোনাৰ চেনেল গ্ৰ' হ'ব, এইটো মই একদম গেৰাণ্টি দি কিনে ক'ম। যদিহে ভাল টাইটেল, ভাল ডেছক্ৰিপশ্যন, টেগ, থাম্বনেইল চব লগাব পাৰে, ভালকৈ এডিট কৰিব পাৰিছে, ডেইলি ভিডিঅ' দি আছে, বা 3-4 দিনৰ মূৰত হ'লেও দিছে, তেতিয়াহ'লে আপোনাৰ চেনেলটো গ্ৰ' হ'বই, সেইটো মই গেৰাণ্টি দিম। তাৰপিছতে সেয়াই আৰু নিজৰ প্ৰেক্টিকেল লাইফত কৈছোঁ, প্ৰেক্টিকেল লাইফত যোনবোৰ হৈছে তাৰমানে সেইবোৰ কথাকে কৈ আছোঁ। আৰু তো ইমানেই আজি ভিডিঅ'টো। লাইক শ্বেয়াৰ কৰিব নকৰিব এইটো আপোনাৰ কথা, আৰু লাইট অহাই নাই এতিয়ালৈকে।